এতিয়া আমি এক্সাৰসাইজ 1.3 ৰ কোৱেশ্চন নম্বৰ 6 কৰিম কোৱেশ্চন নম্বৰ 6 ত কোৱা আছে যদি p আৰু q অখণ্ড সংখ্যা যাৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই তেনেহলে p by q not equal to 0 আৰ্হিত থকা বিভিন্ন পৰিমেয় সংখ্যা লোৱা যিবিলাকৰ দশমিক বিস্তৃতি পৰিসমাপ্ত আৰু পৰ্যবেক্ষণ কৰা q এ কি ধৰ্ম সিদ্ধ কৰিব অনুমান কৰিব পাৰিবানে এটো কোৱেশ্চনত আমাক পৰিমেয় সংখ্যা লব দিছে p by q আৰ্হিত থকা আৰু q not equal to 0 আৰু এটা কথা কোৱা আছে p আৰু q ৰ একৰ বাহিৰে অন্য সাধাৰণ উৎপাদক নাই অৰ্থাৎ p আৰু q দুটা সহমৌলিক সংখ্যা গতিকে এইটো কৰিব লাগে আমি এইটো কৰিব লাগিলে আমি পৰিসমাপ্ত দশমিক বিস্তৃতিৰ বিষয়ে কিছু জানিব লাগিব আমি জানো বাস্তৱ সংখ্যাৰ দুটা ভাগ হয় বাস্তৱ সংখ্যাৰ ভাগ দুটা হৈছে এটা পৰিমেয় সংখ্যা আনটো অপৰিমেয় সংখ্যা এতিয়া দশমিক বিস্তৃতি মূলত দুটা ভাগত ভাগ কৰা হৈছে দশমিক বিস্তৃতি মূলত দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে পৰিসমাপ্ত দশমিক বিস্তৃতি আনটো হৈছে অপৰিসমাপ্ত দশমিক বিস্তৃতি অপৰিসমাপ্ত দশমিক বিস্তৃতি এতিয়া সংখ্যাটো যদি p by q হয় p q ৰে হৰণ কৰিলে ভাগশেষ যদি শূন্য ওলাই তেতিয়া হলে এইটো হ'ব পৰিসমাপ্ত দশমিক বিস্তৃতি আৰু p আমি q ৰে হৰণ কৰিলে ভাগশেষ যদি কেতিয়াও শূন্য নোলায় তেতিয়া হলে হ'ব অপৰিসমাপ্ত দশমিক বিস্তৃতি কাৰণ ভাগশেষ শূন্য নোলালে আমি বাৰে বাৰে হৰণ কৰি থাকিব পাৰিম হৰণ কৰি থাকিলে একোটা ফল পাই থাকিম আৰু যেটো দশমিকৰ পিছত কেতিয়াও শেষ নহব বাৰে বাৰে ওলাই থাকিব আমি যিমান লৈকে কৰি থাকিম সিমান লৈকে আমি দশমিকৰ পিছত নতুন নতুন ডিজিট পাই থাকিম এটো হ'ব কি অপৰিসমাপ্ত দশমিক বিস্তৃতি এতিয়া পৰিসমাপ্ত দশমিক বিস্তৃতিৰ আৰু বেলেগ ভাগ নাই কিন্তু অপৰিসমাপ্ত দশমিক বিস্তৃতিৰ আৰু দুটা ভাগ আছে অপৰিসমাপ্ত দশমিক বিস্তৃতি বিলাকৰ কিছুমান হয় নিৰৱধি পৌনঃপুনিক এই নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতিৰ ক্ষেত্ৰত কি হয় ভাগশেষ যেটো পাও ভাগশেষটো এটা নিৰ্দিষ্ট স্টেপ কৰাৰ পিছত আমি ধৰিললো p হৰণ কৰিম q ৰে ভাগশেষটো p ৰ যেটো ভ্যালু হ'ব হেইটোৱে আমি ভাগশেষ হিচাপে পাম তেনেকুৱা ক্ষেত্ৰত কি হয় ভাগফলটো এটা নিৰ্দিষ্ট ডিজিট একে আহিব তাৰ পিছত আকৌ হেকেইটা ডিজিটে কি হ'ব ৰিপিট হৈ থাকিব এনেকুৱা হলে আমি কি বুলি কও নিৰৱধি পৌনঃপুনিক বুলি কও ধৰিললো এটা দশমিক বিস্তৃতি এনেকুৱা 0.253253 এনেকুৱা যদি সদায় ওলাই থাকে তেতিয়া হলে এইটো কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব ইয়াত কেইটা ডিজিট ৰিপিট হৈছে ইয়াত তিনিটা ডিজিট বাৰে বাৰে ৰিপিট হৈ আছে আৰু এনেকুৱা হ'ব পাৰে 0.2525 এনেকুৱা 25 এনেকুৱা যদি ৰিপিট হৈ থাকে তেতিয়া হলে ইয়াত কি হ'ব দুটা ডিজিট ৰিপিট হৈ থাকিব আৰু যদি এইটো কেতিয়াও শেষ নহয় তেতিয়া হলে এইটো আমাৰ কি হ'ব নিৰৱধি পৌনঃপুনিক হ'ব এতিয়া এইবিলাক কি হ'ল নিৰৱধি পৌনঃপুনিক দশমিক বিস্তৃতি ইয়াত যি তিনিটা ৰিপিট হ'ব এর তিনিটা ৰিপিট হৈছিলে আমি লিখিম 0.253 বার ওপৰত বার দি দিলে এটা কি বুজাব 253 বাৰে বাৰে ৰিপিট হৈ থকাটো বুজাব এইটো দুটা ডিজিট ৰিপিট হৈছিলে এইটো আমি ইমান লিখি কেনে 0.25 বার লিখিলে কি বুজাব এইটো 25 ৰিপিট হৈ থকা বুজিবাম আমি এইবিলাক কি হ'ল নিৰৱধি পৌনঃপুনিক ইয়াৰ আন এটা নাম আছে আমি ইয়াক ক'ব পাৰো অপৰিসমাপ্ত পুনৰাবৰ্তিত এটো নাম কিয় আহিছে কাৰণ পুনৰাবৰ্তন হয় দুটা ডিজিট তিনিটা ডিজিট এটা ডিজিট যিমান হয় তাতকৈ বেছি হ'ব পাৰে কি হয় সদায় পুনৰাবৰ্তন হয় আৰু এটো কেতিয়াও শেষ নহয় কাৰণে অপৰিসমাপ্ত পুনৰাবৰ্তন হয় কাৰণে পুনৰাবৰ্তিত সো এটো আমি পাই গলো নিৰৱধি পৌনঃপুনিক বা অপৰিসমাপ্ত পুনৰাবৰ্তিত আৰু কিছুমানৰ ক্ষেত্ৰত কি হয় এনেকুৱা 0.1231224 এনেকুৱা সদায় নতুন নতুন ডিজিট আহি থাকিব আৰু এই বিলাকত নিৰ্দিষ্ট অৰ্ডাৰ নাথাকে ইয়াত কি আছে তিনিটাৰ পিছত আকৌ একে তিনিটাই আহিছে ইয়াত তেনেকুৱা নিৰ্দিষ্টকে একেখিনি সংখ্যাই ৰিপিট নহলে কি হয় এটো সদায় বেলেগ বেলেগ ওলাই থাকিব আৰু কি হ'ব কেতিয়াও শেষ নহব এই ক্ষেত্ৰত কি হয় যদি আমি p q ৰে হৰণ কৰিলে যেটো ভাগশেষ পাও ভাগশেষটো সদায়
নতুন নতুন সংখ্যা আহি থাকিব আৰু নিৰ্দিষ্ট ক্ৰমত সংখ্যাবিলাক নাহিব নাহিলে কি হ'ব দশমিক বিস্তৃতিটো এনেকুৱা হ'ব সদায় দশমিকৰ পিছত আমি নতুন নতুন ডিজিট পাই থাকিম আৰু ইয়াত কোনো ক্ৰম নাথাকিব এনেকুৱা হলে আমি দশমিক বিস্তৃতিটো কওঁ অপৰিসমাপ্ত অপুনৰাৱৰ্তিত ইয়াত কি নহয় পুনৰাৱৰ্তন নহয় একেখিনি ডিজিটে বাৰে বাৰে নাহে গতিকে নামটো কি অপুনৰাৱৰ্তিত আৰু শেষ নহয় কাৰণ নামটো অপৰিসমাপ্ত দুয়োটা মিলালে আমি পাওঁ অপৰিসমাপ্ত অপুনৰাৱৰ্তিত এতিয়া ইয়াৰে কিছুমান সংখ্যা মৌলিক হয় আৰু কিছুমান সংখ্যা ইয়াৰে কিছুমান সংখ্যা পৰিমেয় হয় আৰু আন কিছুমান সংখ্যা অপৰিমেয় হয় ইয়াৰ ভিতৰত পৰিসমাপ্ত দশমিক বিস্তৃতি যিবিলাক সংখ্যাৰ থাকে এবিলাক সদায় কি হয় পৰিমেয় সংখ্যা হয় আৰু নিৰৱধি পৌনপুনিক বা অপৰিসমাপ্ত পুনৰাৱৰ্তিত যিমান কিছু সংখ্যা হয় এইখিনিও কি হয় পৰিমেয় হয় নিৰৱধি পৌনপুনিক দশমিক বিস্তৃতি থকা সকলোবিলাক সংখ্যাই কি হয় পৰিমেয় সংখ্যা হয় কিন্তু অপৰিসমাপ্ত অপুনৰাৱৰ্তিত দশমিক বিস্তৃতি থকা সংখ্যাবিলাক কি হয় এবিলাক অপৰিমেয় সংখ্যা হয় এবিলাক অপৰিমেয় সংখ্যা হয় এতিয়া যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত সেইবিলাক পৰিমেয় সংখ্যাৰ কি হয় এটো p/q আকাৰৰ আমি ধৰিলো এটো q যেটো আছিলে qৰ আমি যদি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে qৰ মৌলিক উৎপাদকীকৰণত আমি অকল 2 আৰু 5 পাম 2 আৰু 5 ৰ বাহিৰে বেলেগ মৌলিক সংখ্যা আমি qৰ মৌলিক উৎপাদকীকৰণত নাপাও যদি পাও তেতিয়া হলে ই পৰিসমাপ্ত নহব আমি কৰি চালে গম পাম এটো কি কও আমি qৰ আঢ়ি আমি কও 2 to the power n 5 to the power m বুলি যত n আৰু m কি দুটা অঋণাত্মক সংখ্যা এতিয়া অঋণাত্মক সংখ্যা হলে শূন্য হ'ব পাৰে গতিকে n ৰ মান যদি শূন্য হৈ যায় এতিয়া কি থাকিব অকল 5 থাকিব যদি m ৰ মান শূন্য হয় অকল 2 থাকিব যদি n আৰু m দুয়োটাই শূন্য নহয় তেতিয়া হলে কি থাকিব 2 আৰু 5 দুয়োটাই থাকিব গতিকে এইখিনি কথাৰ পৰা আমি কি বুজি পাও যদি এটা পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তেতিয়া হলে qৰ মৌলিক উৎপাদকীকৰণত 2 আৰু 5 থাকিব নতুবা 2 বা 5 থাকিব হয়তো দুটাৰ এটা থাকিব নহয়তো দুয়োটাই থাকিব এতিয়া 2 আৰু 5 ৰ বাহিৰে অইন মৌলিক সংখ্যা আমি উৎপাদকীকৰণত নাপাম কাৰ উৎপাদকীকৰণত qৰ উৎপাদকীকৰণত নাপাম এইখিনি হৈছে আমাৰ বাস্তৱ সংখ্যাৰ দুটা ভাগৰ কথা আৰু দশমিক বিস্তৃতিৰ লগত বাস্তৱ সংখ্যাৰ ভাগ দুটাৰ সম্পৰ্কৰ কথা ইয়াৰ লগতে আমি ইয়াত কি পালো যিবিলাক পৰিমেয় সংখ্যা পৰিসমাপ্ত হ'ব সেইবিলাকৰ কি হ'ব হৰটোৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে তাত অকল 2 আৰু 5 পাম নতুবা 2 বা 5 পাম ইয়াৰ বাহিৰে 2 আৰু 5 ৰ বাহিৰে আমি বেলেগ মৌলিক সংখ্যা উৎপাদকীকৰণত নাপাও এতিয়া কোৱেশ্চন 6 ৰ কাৰণে আমি p/q আৰিত থকা সহমৌলিক সংখ্যা কিছুমান লম সে ফাৰ্স্ট লৈ ললো 3/4 এটো p/q আৰিৰ হয় আৰু 3 আৰু 4 সহমৌলিক ইয়াৰ একৰ বাহিৰে অইন সাধাৰণ উৎপাদক নাই নেক্সট আমি লব পাৰো 13/20 এটো লব পাৰো ইয়াতো কি হয় 13 আৰু 20 সহমৌলিক হয় ইয়াৰ কি হয় একৰ বাহিৰে বেলেগ সাধাৰণ উৎপাদক নাই এতিয়া 4 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে ইয়াত 2 থাকিব অকল আৰু 20 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে ইয়াত 2 আৰু 5 দুয়োটাই থাকিব অকল 5 থাকা আমি এটা লৈ লও অকল 5 থাকা ললে 25 লিখিব পাৰো এতিয়া 9/25 এইটো হৈ যাব p/q আকাৰৰ 9 আৰু 25 কি হৈ যায় সহমৌলিক হয় আমি অলপ আগত আলোচনা কৰিলো কি হয় যিবিলাক পৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত হয় তাত অকল 2 আৰু 5 থাকিব পাৰে মৌলিক উৎপাদকীকৰণত এটা আমি মিলাই কেনে ইয়াত লিখিছো 4 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে এনেকুৱা পাম আমি 4 2/2 তেতিয়া হলে অকল 2 থাকিব 20 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো তেতিয়া হলে 2 20 2 টাইমছ দিলে 10 হৈ গল 2 টাইমছ দিলে 5 হৈ গল ইয়াতো কি আছে অকল 2 আৰু 5 আছে এটা 25 ৰ যদি আমি মৌলিক উৎপাদকীকৰণ কৰো 25 ইয়াতো কি আছে 5 টাইমছ যায় গতিকে অকল 5 আছে এটো মিলাই লৈ কেনে আমি সংখ্যা তিনিটা লৈছো এটা লৈছো 3/4 আনটো লৈছো 13/20 আনটো লৈছো 9/25 এতিয়া এই তিনিটাৰ আমি দশমিক বিস্তৃতি ওলাম দশমিক বিস্তৃতি ওলোৱাৰ কাৰণে আমি হৰণ কৰিম এটো 3/4 কৰিলে আমি কি পাম
দশমিক দিলে 30 হৈ যাব এতিয়া 4 7 বাৰ দিলে 28 2 আহিলে দশমিক দিয়া আছে 0 দিম দিলে 20 হৈ গল 4 এতিয়া 5 বাৰ গলে সৰি 4 এতিয়া 5 বাৰ যাব 5 বাৰ গলে হ'ব 20 ইয়াত ভাগহেক 0 ওলাল ভাগহেক 0 যেহেতুকে ওলাল ই কি হল পরিসমাপ্ত হল মানে শেষ হৈ গল দশমিকৰ পিছত আমি দুটা ডিজিট পালো তাৰ পিছত আৰু নতুন ডিজিট আমি না পাও সো এই দশমিক বিস্তৃতিটো কি হল পরিসমাপ্ত হল আমি ৰিজাল্ট পাইছো 0.75 নেক্সট আমি 13/20 ৰ কাৰণে যদি কৰি চাও তেতিয়া হলে 13 ইয়াক ডিভাইড কৰিব লাগিব 20 ৰে 20 ৰে ডিভাইড কৰিলে আমি ডেসিমেল দি দিও ডেসিমেল দিলে 130 হৈ গল এতিয়া 26 টাইমছ যাব 6 টাইমছ গলে 120 হৈ গল 26 আর 120 সো মাইনাস কৰিলে আমি পাম 10 দশমিক দিয়া আছে এটা শূন্য বহাই দিলে হৈ গল 100 এতিয়া 20 ৰে 5 টাইমছ যাব 5 টাইমছ গলে হৈ যাব 100 এটো কি হৈ গল আমাৰ ভাগহেক শূন্য ওলাই গল সো আমি দশমিকৰ পিছত দুটা ডিজিট পাম তাৰ পিছত আৰু বেলেগ ডিজিট আমি না পাও গতিকে ই কি হল পরিসমাপ্ত দশমিক বিস্তৃতি হল আমি ৰিজাল্ট পালো 0.65 নেক্সট 3 নম্বৰটো আমি 9/25 এটো লৈছো এতিয়া 9 ক ডিভাইড কৰিব লাগে 25 এৰে যদি ডিভাইড কৰো আকৌ ডেসিমেল দিম 90 হৈ যাব 90 হলে 25 3 টাইমছ দিলে 75 এতিয়া মাইনাস কৰিলে 5 8 ৰ পৰা 7 গলে 15 সো 15 পালো এতিয়া দশমিক যেহেতুকে দিয়া আছে আমি ইয়াত এটা স্টেপত এটা 0 লগাব পাৰো 150 হৈ গল 25 6 are 150 সো এই ক্ষেত্ৰটো কি হৈ গল ভাগহেক শূন্য ওলাই গল ভাগহেক যেতিয়া শূন্য ওলাব আমি ৰিজাল্টত এইফালে আৰু নতুন ডিজিট না পাম গতিকে ই কি হ'ব পরিসমাপ্ত হ'ব এটো ইকুৱেল টু পালো আমি 0.36 এই তিনিটা আমাৰ কি p/q আৰ্হিত থকা সংখ্যাৰ উদাহৰণ দিব পাৰো যত p আৰু q কি আছিল সহমৌলিক আছিল আৰু q not equal to 0 আছিল ইয়াত 4 লৈছো ইয়াত 20 লৈছো ইয়াত 25 লৈছো লোৱাৰ সময়ত আমি কি মনত ৰাখিছো লোৱাৰ সময়ত আমি মনত ৰাখিছো ইয়াৰ মৌলিক উৎপাদকীকৰণত যাতে অকল 2 আৰু 5 থাকে নতুবা 2 আৰু 5 দুয়োটাই থাকে হয়তো অকলে 2 থাকিব পাৰে অকল 5 থাকিব পাৰে নতুবা 2 আৰু 5 দুয়োটাই থাকিব পাৰে এইটো হিসাব কৰি লৈ কেনে আমি এনেকুৱাকে অসংখ্য সংখ্যা লিখিব পাৰো যিবিলাকৰ দশমিক বিস্তৃতি পরিসমাপ্ত এটো আমাৰ হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 7 কৰিম কোৱেশ্চনটো হৈছে তিনিটা সংখ্যা লিখা যাৰ দশমিক বিস্তৃতি অবিৰত আৰু অপুনৰাবৰ্তিত অবিৰত অপুনৰাবৰ্তিত আৰু অপৰিসমাপ্ত অপুনৰাবৰ্তিত একে হয় আমি অলপ আগত কৰিলো এটো অবিৰত অপুনৰাবৰ্তিত হলে এটো সংখ্যাটো হ'ব অপৰিমেয় সংখ্যা গতিকে যি কোনো অপৰিমেয় সংখ্যাই আমি লিখিলে এটোৰ দশমিক বিস্তৃতি কি হ'ব অবিৰত অপুনৰাবৰ্তিত হ'ব গতিকে আমি কি লিখিব লাগে তিনিটা অপৰিমেয় সংখ্যা লিখিব লাগে আকৌ আমি জানো কি অপৰিমেয় সংখ্যা কোনবিলাক হয় যিবিলাক মৌলিক সংখ্যাৰ বৰ্গমূল বিলাক সদায় অপৰিমেয় সংখ্যা হয় গতিকে এই ক্ষেত্ৰত আমি তিনিটা মৌলিক সংখ্যাৰ বৰ্গমূল লিখিলে হৈ যাব বা তিনিটা অপৰিমেয় সংখ্যা লিখিলে হৈ যাব আমাক তিনিটা অপৰিমেয় সংখ্যা লিখিব দিছিলে আমি লিখো তিনিটা সংখ্যা হল প্ৰথম লিখিব পাৰো √2 লিখিব পাৰো 3 এটা মৌলিক সংখ্যা ইয়াৰ বৰ্গমূল ললে সদায় কি হ'ব অপৰিমেয় হ'ব নেক্সট লিখিব পাৰো √5 লিখিব পাৰো 7 লিখিব পাৰো আমাৰ যি মন যায় তাকে লিখিব পাৰিম এই তিনিটাই কি আছিল অপৰিমেয় সংখ্যা আৰু আমি জানো অপৰিমেয় সংখ্যা বিলাকৰ দশমিক বিস্তৃতি কি হয় অবিৰত অপুনৰাবৰ্তিত হয় গতিকে উদাহৰণ তিনিটা সংখ্যাৰ উদাহৰণ এই তিনিটা হৈ গল আমাৰ এটো কোৱেশ্চন নম্বৰ 7 আছিল আমি ইয়াত ইচ্ছা কৰিলে আৰু পাই লিখিব পাৰো পাইৰ মান কি হয় কেতিয়াও শেষ নহয় আৰু কেতিয়াও একেখিনি ডিজিট ৰিপিট নহয় গতিকে পাইটো কি হয় এটা অপৰিমেয় সংখ্যা হয় আৰু ইয়াৰ দশমিক বিস্তৃতিও কি হয় অবিৰত অপুনৰাবৰ্তিত আমি √2 লিখিলো √3 লিখিলো √7 লিখিলো আমাৰ যি মন যায় তাকে লিখিব পাৰিম মাত্ৰ আমি চাব লাগিব কি বৰ্গমূলৰ ভিতৰত থকা সংখ্যাটো এটা মৌলিক সংখ্যা হ'ব লাগিব কাৰণ মৌলিক সংখ্যাৰ বৰ্গমূল ললে আমি কি পাও এটা অপৰিমেয় সংখ্যা পাও নেক্সট কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 8 ত আমাক দিয়া আছে 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা ভিন্ন অপৰিমেয় সংখ্যা উলিওৱা আমাক সংখ্যা দুটা দিছে এটা দিছে 5/7 আনটো দিছে 9/11 আমি যদি চাও 7 আৰু 11 কি হয় দুয়োটাই মৌলিক সংখ্যা হয় আৰু আমি আগত পাইছিলো কি পরিসমাপ্ত হলে কি থাকে 2 আৰু 5 থাকে ইয়াত বেলেগ বেলেগ আছে গতিকে এটো কি হ'ব অপরিসমাপ্ত হ'ব অপরিসমাপ্ত হলে আমি কৰি চালে আমি পাম এক নিৰ্দিষ্ট
স্টেপ কৰাৰ পিছত আমি ভাগহেক আকৌ 5 পাম তেতিয়া কি হ'ব তাৰ পৰা আকৌ ৰিপিট হ'ব আৰম্ভ কৰিব এইটো এটা স্টেপ কৰাৰ পিছত আমি কি পাম কেইটামান স্টেপ কৰাৰ পিছত ভাগহেক 9 পাম তাৰ পৰা আকৌ কি হ'ব ডিজিট কেইটা ৰিপিট হ'বলৈ আৰম্ভ কৰিব গতিকে ইহতৰ দশমিক বিস্তৃতিটো কি হ'ব অপৰিসমাপ্ত পুনৰাবৰ্তিত হ'ব নতুবা নিৰৱধি পৌনঃপুনিক হ'ব আমি কৰি চাও 5/7 দশমিক দিলে 50 7 7 are 49 1 পাই গলো এতিয়া দশমিক দিয়া আছে শূন্য বহাই দিলে 10 হৈ গল 7 একবাৰ যাব একবাৰ গলে 7 3 শূন্য বহালে 30 7 চাৰিবাৰ যাব চাৰিবাৰ গলে 28 হল বিয়োগ কৰিলে আমি 2 পাম শূন্য বহালে হৈ গল 20 এতিয়া 7 দুবাৰ যাব দুবাৰ গলে 14 হৈ গল বিয়োগ কৰিলে আমি পাম 6 এতিয়া শূন্য বহালে হৈ গল 60 7 8 বাৰ যাব 56 মাইনাস কৰিলে পাম 4 ডেসিমেল দিয়া আছে 0 বহালে আমি পাম 40 সো 7 এতিয়া কিমান বাৰ যাব 5 বাৰ যাব 35 হৈ গল বিয়োগ কৰিলে আমি পাম 5 আমি হৰণ কাক কৰিছিলো 5ক হৰণ কৰিছিলো 7 এৰে ভাগহেক কিমান ওলাই গল 5 ওলাই গল এতিয়া আমি এইখিনি লৈকে ৰিজাল্ট কিমান পালো 0.714285 এতিয়া এইখিনি ডিজিট আকো কি আহিব আমি যদি কৰো আকো এইখিনিকে ৰিপিট হ'ব গটিকে আমি লিখিম 5/7 equal to 0.714285 ইয়াৰ ওপৰত আমি বাৰ লগাই দিম এই দশমিক বিস্তৃতি কি হল নিৰৱধি পৌনঃপুনিক হল আৰু নেক্সট আছিল 9/11 9/11 আমি ডিভাইড কৰি চাম 9ক যদি আমি 11 এৰে ডিভাইড কৰো ডেসিমেল লগালে 90 হৈ গল 90 হলে 11 8 টাইমস যাব 8 টাইমস গলে 88 2 হৈ গল দশমিক দিয়া আছিল শূন্য বহালে আমি পালো 20 এতিয়া 11 একবাৰ যাব একবাৰ গলে 11 বিয়োগ কৰিলে আমি পাম 9 আমি হৰণ কাক কৰিছিলো 9 হৰণ কৰিছিলো 11 ৰে গটিকে ভাগহেক আমি কিমান পালো 9 পাই গলো এতিয়া ৰিজাল্ট পাইছো 0.81 আকৌ যদি কৰো তেতিয়া হলে আকৌ আমি 81 এ পাই থাকিম 81 এনেকে ওলাই থাকিব আৰু এইটো কেতিয়াও কি নহব হেক নহব কিয় হেক নহব কাৰণ ভাগহেক কেতিয়াও শূন্য নোলাব গটিকে আমি 9/11 এটো যদি লিখি দিও 0.81 বাৰ দিম এতিয়া আমাৰ মূল প্ৰশ্নটো লৈকে আহো 5/7 আৰু 9/11 ৰ মাজত থকা আমাক কি লাগে অপৰিমেয় সংখ্যা লাগে আমি জানো অপৰিমেয় সংখ্যা বিলাকৰ দশমিক বিস্তৃতি কি হয় অপৰিসমাপ্ত অপুনৰাবৰ্তিত হয় বা অবিৰত অপুনৰাবৰ্তিত হয় একে হয় নামটা তো আমি কি কৰিব লাগে এটো পালো 0.71 এটো পালো 0.81 তিনিটা সংখ্যা যদি লও আমি লব পাৰো ইয়াৰ মাজত থকা 0.71 আৰু 0.81 ইয়াৰ মাজত থকা যিকোনো তিনিটা সংখ্যা ললে আমি এনেকুৱা লিখিব পাৰো 0.73 লব পাৰো 0.78 লব পাৰো 0.80 লব পাৰো এই গোটেইবিলাক সংখ্যা কোট আছে 0.71 আৰু 0.81 ৰ মাজত আছে সো এটা এনেকে চাব পাৰি এটো ডেসিমেল যদি উঠাই দিও এটো 71 81 সো 71 আৰু 81 ৰ মাজত থকা সংখ্যা মই লৈছো এটো ডেসিমেলটো উঠাই দিলে 73 হৈ গল 78 হৈ গল 80 হৈ গল এবিলাকো কোড থাকিব যদি ডেসিমেল একে প্লেসত বহাই দিও দুটা ডিজিট আগত যদি ডেসিমেল বহাই দিও তেতিয়া হলে আমি ইয়াত পাই যাম 0.71 ইয়াত পাই যাম 0.81 এটা এইবিলাকটো যদি আমি দুটা ডিজিট আগত ডেসিমেল বহাই দিও তেতিয়া হলে 0.73 0.78 0.80 এবিলাক কোড আছে এই দুটা সংখ্যাৰ মাজত আছে এতিয়া ইহতক আমি এনেকুৱা এটা ৰূপ দিব লাগে যত কি হয় একেখিনি সংখ্যায় বাৰে বাৰে ৰিপিট নহয় এতিয়া মই যদি ইয়াত দুটা 0 লিখি দিও 1 দিলো তাৰ পিছত তিনিটা 0 লগাই দিলো 3 দিলো তাৰ পিছত আকৌ 0 দিলো 7 দিলো এবিলাক এক নিৰ্দিষ্ট ক্ৰমত ৰিপিট নাই হোৱা হেকৰ ফাল ডট ডট দিছো এতে কি বুজায় এটো নিৰৱধি বুজায় অৰ্থাৎ কি এটো পৰিসমাপ্ত নহয় অপৰিসমাপ্ত বুজায় আৰু যেহেতু কি ইয়াত ডিজিট বিলাক নিৰ্দিষ্ট অৰ্ডাৰত নাই বা ৰিপিট হোৱা নাই গতিকে এটো কি হ'ব এটো দশমিক বিস্তৃতিটো হ'ব অবিৰত অপুনৰাবৰ্তিত বা অপৰিসমাপ্ত অপুনৰাবৰ্তিত গতিকে ই কি হ'ব ই এটা অপৰিমেয় সংখ্যা হ'ব আৰু আমি ফাৰ্স্ট দুটা ডিজিটত মিলাই চাইছো এটো কিহত আছে 5/7 আৰু 9/11 ৰ মাজত আছে গটিকে এটা উদাহৰণ এটো আমাৰ হৈ যাব নেক্সট এই 0.78 পাইছো ইয়াত আমাৰ জি মন যায় সেই ডিজিটে আমি লগাব পাৰো মাত্ৰ আমি চাব লাগে কি যাতে ৰিপিট নহয় এটো চাব লাগে সো মই ইয়াত আৰু দুটা তিনিটা 8 লিখি দিলো 2 7 4 9 9
7 6 যি মন যায় তাকে লিখিব পাৰিম মাত্ৰ চাব লাগে যাতে ৰিপিট নহয় আৰু হেখৰ ফালে ডট ডট দিব লাগে ডট ডটটো কি বুজায় ই অপৰিসমাপ্ত বুজায় আৰু ইয়াৰ ডিজিট কেইটা চালে আমি গম পাও এটো কি হৈছে অপুনৰাবৰ্তিত হৈছে সো অপৰিসমাপ্ত অপুনৰাবৰ্তিত গতিকে ইউ এটা কি হ'ব অপৰিমেয় সংখ্যা হ'ব একে ধৰণে আমি এইটো কৰিব পাৰো 2 2 2 7 7 3 4 9 এনেকুৱা লিখিব পাৰো ইয়াত কি হৈছে 2 দুবাৰ আহিছে 7 দুবাৰ আহিছে 3 4 9 আহিছে সো এক নিৰ্দিষ্ট অৰ্ডাৰত একেটা ডিজিটে ৰিপিট হোৱা নাই গতিকে এইটো কি হ'ব আমাৰ অপৰিমেয় সংখ্যা হ'ব গতিকে আমি লিখি দিও 5/7 5/7 আৰু 9/11 ৰ মাজত থকা তিনিটা অপৰিমেয় সংখ্যা হল এনেকুৱা এইটো এই তিনিটা আমাৰ অপৰিমেয় সংখ্যা হ'ব সো আমাৰ এইটো question number 8 কৰা হৈ গল ইয়াত বুজিব লগা কথা কি 5/7 আৰু 9/11 ৰ মান ওলাব লাগে আৰু ইয়াৰ মাজত থকা ডেসিমেল নাম্বাৰ আমাৰ দশমিকত থকা সংখ্যা আমি লিখিব লাগে তিনিটা আৰু তাৰ পিছত আমি কি কৰিব লাগে ডিজিট বিলাক ৰিপিট নোহোৱাকে লিখিব লাগে বেলেগ বেলেগ অংক দিব লাগে আৰু লাষ্টত ডট ডট দিব লাগে দিলে আমাৰ এই গোটেই বিলাকে কি হ'ব অবিৰত অপুনৰাবৰ্তিত হ'ব আৰু ইহত কি হ'ব তেতিয়া হলে অপৰিমেয় সংখ্যা হ'ব এটো আমাৰ হৈ গল এতিয়া আমি question number 9 কৰিম question number 9 ত কোৱা আছে তলৰ সংখ্যা কেইটাক পৰিমেয় আৰু অপৰিমেয় হিচাপে শ্ৰেণী বিভক্ত কৰা সংখ্যা কেইটা 9 ৰ 1 ত আছে √23 next আছে √225 next আছে 3 question number 3 9 ৰ 3 ত আছে 0.3796 ইয়াত আছে question number 4 7.478478 এফালে ডট ডট আছে ডট ডট থাকিলে আমি কি বুজি পাম এটো অপৰিসমাপ্ত আৰু question number 5 9 ৰ 5 ইয়াত আছে 1.101 001 001 next চাৰিটা 0 আছে 1 আছে আৰু হেখৰ ফালে কি আছে ডট ডট আছে ই ডট ডট থাকিলে আমি কি বুজি পাম এটো অপৰিসমাপ্ত বুজি পাম এতিয়া আমি কৰিব লাগে কোনবোৰ পৰিমেয় সংখ্যা কোনবোৰ অপৰিমেয় সংখ্যা চিনাক্ত কৰিব লাগে এইটো অপৰিমেয় সংখ্যা হ'ব অপৰিমেয় সংখ্যা হ'ব এটো কাৰণটো আমাৰ জনাৰ দৰকাৰ আমাক কাৰণ নাই হোদা কিন্তু কাৰণটো আমি জানিলেহে আমি চিনাক্ত কৰিব পাৰিম এটো কিহৰ কাৰণে হয় মৌলিক সংখ্যাৰ বৰ্গমূল কাৰণে হয় মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় এটো কাৰণত হয় নেক্সট 2 ত আছে √225 এটো এটা পৰিমেয় সংখ্যা হয় आंसर হ'ব ইয়াৰ পৰিমেয় ইয়াৰ কাৰণে পৰিমেয় কাৰণ যৌগিক সংখ্যা সকলো বিলাক যৌগিক সংখ্যাৰ বৰ্গমূল পৰিমেয় সংখ্যা হয় আৰু 225 এটা যৌগিক সংখ্যা গতিকে এটো পৰিমেয় কাৰণটো হৈছে যৌগিক সংখ্যাৰ বৰ্গমূল পৰিমেয় নেক্সট এটো আছে 0.3796 এফালে ডট ডট নাই মানে আমি কি বুজি পাম দশমিক বিস্তৃতিটো পৰিসমাপ্ত আমি পাইছো পৰিসমাপ্ত দশমিক বিস্তৃতিৰ কাৰণে কি হয় সংখ্যাটো পৰিমেয় সংখ্যা হয় গতিকে এইটোৰ आंसर হ'ব পৰিমেয় কাৰণ কি কাৰণটো এই দশমিক বিস্তৃতিটো পৰিসমাপ্ত Next question number 4 7.478478 আছে ইয়াত যদি আমি চাব যাও 478 বাৰে বাৰে ৰিপিট হৈ আছে আৰু এইফালে কি আছে ডট আছে গতিকে এটো কি নিৰৱধি পৌনপুনিক এটো 478 একে একে ডিজিট দুবাৰ লিখিছে আৰু এইফালে ডট দিয়া আছে মানে আমি বুজি পাম এটো নিৰৱধি পৌনপুনিক আৰু যিবিলাকৰ দশমিক বিস্তৃতি নিৰৱধি পৌনপুনিক হয় আমি জানো হেবিলাক পৰিমেয় সংখ্যা হয় গতিকে এইটো হ'ব পৰিমেয় পৰিমেয় হোৱাৰ কাৰণটো হৈছে দশমিক বিস্তৃতি কি নিৰৱধি পৌনপুনিক
দশমিক বিস্তৃতি নেক্সট question number 5 5ত যদি আমি চাব যাও এফাল ডট ডট আছে আৰু ডেসিমেলৰ পিছত ডিজিট বিলাক ৰিপিট নাই হোৱা একে নিৰ্দিষ্ট অৰ্ডাৰত নাই ইয়াত দুটা 0 আছে ইয়াত তিনিটা 0 আছে ইয়াত চাৰিটা 0 আছে ইয়াত এটা 0 আছে এক নিৰ্দিষ্ট ক্ৰমত ইয়াত যেনেকুৱাকে তিনিটা ডিজিট ৰিপিট হৈ আছিল ইয়াত ৰিপিট নাই হোৱা গতিকে এটো কি হ'ব অবিৰত অপুনৰাবৰ্তিত হ'ব গতিকে এইটোৰ যদি আমি পৰিমেয় অপৰিমেয় ভাগ কৰিব যাও এইটো হৈ যাব আমাৰ অপৰিমেয় সংখ্যা অপরিমেয় হওয়ার কারণ কি ইয়ার দশমিক বিস্তৃতি অবিরত পুনরাবর্তিত এটো কারণত এটো দশমিক বিস্তৃতি যেহেতুকে অবিরত অপুনরাবর্তিত গতিকে সংখ্যাটো অপরিমেয় একেটা আমাৰ হৈ গল আমাক অকল ভাগ কৰিব কৈছে কাৰণ নাই উদা গতিকে আমি অকল ভাগ কৰি দিম কিন্তু কাৰণ কেইটা জানিব লাগিব কাৰণ কেইটা না জানিলে আমি ভাগ কৰিব নোৱাৰিম সো আমাৰ কোৱেশ্চন গোটেইখিনি শেষ হৈ গল 1.3 এক্সাৰসাইজৰ